নমস্কাৰ এভৰিৱান, কি খবৰ আপোনাৰ? আজি ঘূৰিব আহি এই কণমানিজনীক লগ পালোঁ। অচিনাকি কণমানিজনী ইমান যে মৰম লগা, দেখিছেনে? মৰম কৰিবলৈ গাল দুখন পাতি দি। আমি ক'ত আহিছোঁ জানেনে? যিহেতু ৰঙালী বিহু পালেহি, গতিকে বিহুৰ বজাৰ কৰিবলৈ প্ৰথমতে ভিটোত, তাৰপিছত এয়া যদিঅ'লৈ। যিহেতু বৰপেটা ৰোডত নতুনকৈ খুলিছেই, গতিকে আমি বৰপেটা ৰোডত বজাৰ কৰিবলৈ গৈ ক'তনো যদিও নোচোৱাকৈ আহিম, হয়নে নাই? আৰু এয়া দেখিছেনে, লগৰকেইটাৰ লগত কিমান ফূৰ্তি উঠিলোঁ। ছামাৰ কালেকশ্যন বহুত ধুনীয়া আহিছে। আপোনালোকেও যদি নিজৰ কাৰণে বা নিজৰ মানুহগৰাকী বা ঘৰৰ পৰিয়ালৰ সদস্যৰ কাৰণে ড্ৰেছ বিচাৰি আছে, ছামাৰ কালেকশ্যন বা ছামাৰ কাৰণে বা বিহুৰ কাৰণে, গতিকে ইয়ালৈ আহিব পাৰে আৰু মন পচন্দৰ ড্ৰেছ লৈ যাব পাৰে। আৰু বজাৰ কৰি মন্দিৰৰ কাষেৰে পেট পূজা কৰিবলৈ গ'লোঁ লগৰকেইটাৰ লগত লগ লাগি। এয়া বিৰিয়ানী খালোঁ আৰু এনেকেই কৰিলে। আজি বিহুৰ বজাৰ কৰাত ইমান কণমানি লগ পাইছোঁ।